দুপৰীয়া 12টা বজাত যদি গৰু আনিবলৈ যায়, গৰু পানী খুৱাবলৈ যায়, যদি সেইখিনিতে যদি চুলি তুলি মেলি পকাকৈ ছোৱালীজনীয়ে চকুকেইটা টেলেকা কৰি নখকেইটা উলিয়াই এনেকৈ যদি মাতি থাকে, এইফালে কেনেকুৱা লাগিব ভাবি চাওকচোন। আজি কাহিনীটো আছে বৰুৱা নামৰ ভাইটি এটাই কৈছে 2014 চনৰ কথা। তেতিয়া তাৰ বয়সনো বোলে 11 বছৰ আছিল আৰু সিহঁতৰ ঘৰত মানে কুঁহিয়াৰ পেৰা খেতি কৰে। তাৰপিছত তেনেকৈ দুপৰীয়া 12টামান বজাত হেনো এনেকৈ সিহঁতৰ ঘৰৰ দাদায়েক এজনৰ লগত কুঁহিয়াৰ পেৰি আছে। তাৰপিছত সিহঁতৰ বাপেকে ক'লে যে যাওঁ মানে দাদায়েকক যে গৰুকেইটা পানী খুৱাই থৈ আহ। তাৰপিছত দুইটা গ'ল আৰু গৰু পানী খুৱাবলৈ গৈ। তাৰপিছত দাদায়েকে বাল্টিংটো লৈ গৈ আছে, গৰুকেইজনী চলে মানে সি মানে পিছে দাদায়েকৰ পিছে গৈ আছে। তাৰপিছত দাদায়েকে মানে গৰুজনী পানী খোৱাত ব্যস্ত গ'ল। ই মানে পিছফালে দেখিছে মানে কিবা ছোৱালীজনী হেনো তাক মাতি আছে বোলে, চুলি তুলি মেলি এনে কিবা চকু টকু ৰঙা কৰি দিনৰ দুপৰীয়াতে। তাৰপিছত ছোৱালীজনী মাতি আছে, সি হেনো পিছে গৈ আছে, সি মাতিছে গৈ আছে। তাৰপিছত দাদায়েকে দেখিলে চিঞৰিছে, ঐ তই ক'লৈ গৈছ? তাৰপিছত দাদায়েকে মানে দেখা নাই, মানে সিহে দেখিছে। তাৰপিছত দাদায়েকে আহিব লগালগ গৰু পানী খোৱা পানী মানে বাল্টিংটো আনি তাৰ মুখত হেনো পানী মাৰিলে থাপৰকৈ। তাৰপিছত সি হেনো লগালগ চক খাই গ'ল। চক খাই মানে এনেকৈ মিৰিকি বেমাৰ হ'লে কেনেকুৱা মানুহ এনেকৈ পৰি যায় যে, তেনেকৈ হেনো পৰি গ'ল। তাৰপিছত লগালগ ঘৰৰ মানুহে আনি পেলাই কিবা নিমখ চিমখ খৰিচা ছটিয়াই দিছে। তাৰপিছত হেনো বোলে ভাল পাইছে।